Hey guys, welcome and welcome back to my YouTube channel. মই মনমি আৰু আমাৰ চেনেলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই প্ৰায় সকলোৰে প্ৰিয় আৰু সহজতে বনাব পৰা এটা মোমোৰ ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ৰেচিপি ভিডিওটো শেষৰলৈকে চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে প্ৰথমতে মই অলপমান চিকেন লৈ লৈছো আৰু চিকেনখিনিত মই নিমখ হালধি আৰু অলপমান সৰিয়হৰ তেল সানি লৈছো। আপোনালোকে ইচ্ছা কৰিলে একো নহনাকৈও এইখিনি বইল কৰি ল'ব পাৰে আৰু ময়ো এইখিনি বইল হ'বৰ কাৰণে ৰাখি দিছো। তাৰ পাছত মই লৈছো ইয়া 5টা পিয়াজ আৰু অলপমান নহৰু। তাৰ পাছত পিয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি লৈছো। এয়া তাৰ পাছত মই এটা চপাৰ লৈ লৈছো আৰু তাত পিয়াজখিনি দি দিছো আৰু এতিয়া এইখিনি সৰু সৰু কৰি লম। এই ধৰণে কৰিলে খুব সোনকালে হৈ যায়। এয়া মোৰ অলপমান কৰি হৈয়ে গ'ল। এতিয়া গুটেইখিনি কৰি লম এই ধৰণে। এয়া তাৰ পাছত এখন প্লেটত উলিয়াই লৈছো। আনপিনে মোৰ চিকেনখিনিও বইল হৈ গ'ল। এতিয়া এইখিনি বনলেছ কৰি লম। এয়া দেখিছেনে চিকেনখিনি মই সৰু সৰুকৈ কৰি ল'লো। তাৰ পাছত মই তাত আগতে কাটি ৰখা পিয়াজখিনি দি দিছো আৰু প্ৰয়োজন মতে নিমখ দি দিছো। এতিয়া এইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম আৰু তাৰ পাছত মই তাত দি দিছো অলপমান চিকেন মছলা। তাৰ পাছত মই লৈ লৈছো প্ৰায় 2 কাপ ময়দা। এয়া তাৰ পাছত দিছো অলপমান নিমখ আৰু অলপমান ৰিফাইন অইল। এতিয়া গুটেইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈ অলপ অলপকৈ পানী দি এইখিনি ভালদৰে মঠি ল'ম। এয়া মোৰ ময়দাখিনি মঠি লোৱা হৈয়ে গ'ল। এতিয়া মই তাৰ পৰা এই ধৰণে সৰু সৰু বল বনাই লৈছো। এয়া আৰু এইখিনি লুচিৰ আকাৰত বেলি ল'ম। এয়া দেখিছেনে মই যিমান পাৰো সিমান মিহিকৈ বেলিবলৈ পাতলকৈ বেলিবলৈ চেষ্টা কৰিছো আৰু গুটেইখিনি ধৰণে কৰি ল'ব লাগিব। তাৰ পিছত এখন লুচি লৈ মই তাত আগতে বনাই ৰখা পিয়াজ আৰু চিকেনৰ মিশ্ৰণখিনি দি দিছো আৰু এতিয়া মোমোৰ আকাৰ দিবলৈ চেষ্টা কৰিছো। এয়া একে ধৰণে মই গুটেইখিনি মোমো বনাই লম। তাৰ পাছত মই মোমোখিনি ষ্টিম কৰিবৰ কাৰণে এই ধৰণৰ এটা পাত্ৰ লৈ লৈছো আৰু তাত অলপমান ৰিফাইন অইল মচি লৈছো আৰু তাত মোমোখিনি দি দিছো। এয়া আনপিনে মই এখন কেৰাহী পাতি লৈ তাত পানী দি লৈছো আৰু পানীখিনি উতলিবৰ কাৰণে ৰাখি দিম। পানীখিনি উতলাৰ পিছত তাত মই মোমোখিনি দি দিছো। এয়া আৰু 15 মিনিট মানৰ কাৰণে ঢাকনি লগাই দিছো। এয়া প্ৰায় 15 মিনিট মান পিছত দেখুৱাই দিছো। দেখিছেনে মোমোখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি উলিয়াই ল'ম আৰু পৰিৱেশনৰ বাবে কেইটামান মোমো এখন প্লেটত উলিয়াই লৈছো। এয়া মই দেখুৱাই দিছো এবাৰ ওচৰৰ পৰা আৰু এটা ভাঙিও দেখুৱাই দিছো। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। যদিহে আপোনালোকে এই ধৰণে ঘৰতে মোমো ট্ৰাই কৰা নাই তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।